কি খবৰ আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰাৰ পাছত আজি একচুৱেলি ব্লগ বনোৱাৰ কোনো এনেকুৱা প্লেনিং নাছিলে কিন্তু হঠাতে পাৰ্চেল এটা আহিলে গতিকে ভাবিছোঁ আপোনালোকৰ আগত পাৰ্চেলটো খোলোঁ এইটো হৈছে এইটো পাৰ্চেলটো আনবক্সিং কৰিম আৰু এইটো লগাবলৈ চেষ্টা কৰিম যদিহে মই নোৱাৰোঁ হিমাংশু আহি কৰিব গতিকে আহক অলপ দেখাওঁ আনবক্সিং কৰি পেলাই ৰুমটো আপোনালোকে হয়তো বহুত আনঅৰ্গেনাইজ দেখি পাইছে একদম মানে য'তে ত'তে যি টি বস্তু দেখি পাইছে কাৰণ ইয়াৰ এটাই কাৰণ মানে বস্তুবোৰ চিজিল লগাব পৰা নাই দুই এটা বস্তু মোক দৰকাৰ হৈ আছে সেইখিনি বস্তু আহি পোৱাহি নাই মই অৰ্ডাৰ দি থৈছোঁ এটাতো এইটো আহি আছে অলপ ৱাৰ্ড্ৰপ টাইপৰ আৰু দুটামান আৰু বস্তু আহি আছে আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম সেইকেইটাও গতিকে আপোনালোকে ভুল নুবুজিব যেতিয়া ভালকৈ ৰুমটো মানে অৰ্গেনাইজ কৰিম তাৰ পাছত মই আপোনালোকক এটা ভাল ধুনীয়াকৈ হোম টুৰ এটা দিম গতিকে এতিয়ালৈ এনেকৈয়ে আৰু চাই থাকক আৰু এইটো বস্তু যেতিয়া মই আজি আনিবলৈ গৈছিলোঁ পাৰ্চেলটো এটা বহুত জমনি এটা কথা হ'ল কথাটো এইটো যে ডেলিভাৰী পাৰ্চনে মোক ফোন কৰিছে যে পাৰ্চেলটো ক'ত ল'ব কিন্তু মই প্ৰপাৰ এড্ৰেছটোৱে নাজানো মই ক'ত আছোঁ প্ৰপাৰ এড্ৰেছটোৱে মই ক'ব পৰা নাই হিমাংশুৱে মোক এবাৰ কৈছিলে মানে মই পাহৰি গ'লোঁ যিহেতু নতুন আহিছোঁ এইটো জেগাত সেইকাৰণে মানে পাহৰি যাওঁ আৰু এড্ৰেছটো গতিকে যেতিয়া ডেলিভাৰী পাৰ্চনে মোক সুধিছে নাই মই একদম কনফিউজ হৈ গৈছোঁ আকৌ হিমাংশুলৈ ফোন কৰিছোঁ সি মোক আকৌ এড্ৰেছটো কৈছে মানে ইমানো মানে মোৰ কমন চেন্স নাই যে মই যে আকৌ এবাৰ গৈ পিনি তাতে মানে হেৰিটো চাওঁ এড্ৰেছটো চায়ো একচুৱেলি লাভ নাই কাৰণ তাতে ফুল্লিটো এনেকৈ লিখা নাই যে কোনডোখৰ ওচৰত মানে লেণ্ডমাৰ্ক দি আছে যদিও সিহঁতে মানে একো বুজি পোৱা নাই মই নাজানো মানে সিহঁতে কেলৈ বুজি পোৱা নাই তাৰপিছতে মানে মই ইয়াতে ওচৰতে এখন হাই মাদ্ৰাজা স্কুল আছে সেই স্কুলখনক দেখাইছোঁ কিন্তু মই নিজেই নাজানো হাই মাদ্ৰাজা স্কুল ক'ত আছে বিশ্বাস কৰক মই মানুহক সুধি আজি ওলাই গৈ পিনি সেইটো পাৰ্চেল আনিব গৈছোঁ ইমান দূৰ যাব লগা হৈছে মোৰ ঘৰৰ পৰা পাৰ্চেলটো আনিবলৈ গতিকে এটা মানে জমনি চিটুৱেশ্যন এটা হৈ গৈছিলে আৰু আনকি ডেলিভাৰী পাৰ্চনো খঙাই গৈছিলে মানে যেতিয়া মই প্ৰপাৰ এড্ৰেছটো ক'ব পৰা নাই কি কৰিম কওকচোন মই নিজে নতুন ইয়াত ইয়াৰ পেকেজিং কিন্তু বিৰাট ধুনীয়াকৈ আহিছে বিৰাট টাইট পেকেজিং আহিছে আপোনালোকে দেখিবই পাৰিছে মই ইমান মানে কষ্টত খুলিছোঁ মানে ব্লেডেৰে কাটি খুলিছোঁ কাৰণ বহুত টাইটকৈ বহুত ধুনীয়াকৈ পেকিং কৰি দিছে মানে ভাঙাৰ কোনো চান্স নাথাকে আৰু ইয়াৰ প্লাষ্টিকটো মানে মোৰ খুলি থাকোঁতে মানে মই অনুভৱ কৰিছোঁ প্লাষ্টিকটো ভাল হয় মানে যি টি প্লাষ্টিক নহয় ভাল প্লাষ্টিক হয় তলটো হৈ গ'ল মাই গুডনেছ এইটো কৰাৰ পাছত মই আকৌ খুলি আকৌ এবাৰ লগাবলগীয়া হ'ল কাৰণ মই পিছফালৰ আগফালৰ মানে এনেকৈ খুলিব পৰি এখন আৰু পিছফালে যোনটো থাকে দেখিছে নহয় গেপ যে আছে আগফালৰ পিছফালে সেইকেইটাত মই লগাবলৈ পাহৰি গ'লোঁ আকৌ খুলি আকৌ লগালোঁ সেইটোৰ ভিডিঅ' বাৰু এতিয়া নাই কাৰণ মানে বহুত বেছি লেণ্ডি হৈ যাব কাৰণে সেইটো ভিডিঅ' মই নবনালোৱে আৰু অলপ খঙো উঠি আছিলে যিহেতু সেইকাৰণে মই নবনালোৱে কিন্তু মানে মোৰ একেটা কাম দুবাৰ কৰিবলগীয়া হ'ল কাম বঢ়াই লৈছোঁ আৰু মই এনিৱেজ এট লাষ্ট মানে কিবাকৈ কৰিলোঁ আৰু কৰাৰ পাছত এইটো দেখিবলৈ অলপ এনেকুৱা ধৰণৰ হৈছে অলপ মেচি হৈ আছে দেই ঝাৰু তাৰু য'তে ত'তে পৰি আছে কাৰণ মই ঝাৰু দি থাকোঁতে পাৰ্চেলটো আহি গৈছিলে দৌৰা হৈছিলে এনেকৈ পেলালোঁ আৰু ঝাৰুটো এইটো এনেকৈ খুলিব পাৰি আকৌ এনেকৈ ধুনীয়াকৈ ভৰাই একদম বন্ধ কৰি ৰাখিব পাৰি কিন্তু এইটো অলপ ঢিলা হৈ আছে কাৰণ মই ফিটিংটো অলপ উল্টা পুল্টা হ'ল আৰু খুলি পেলাই আকৌ ফিটিং কৰিবলৈ মোৰ ধৈৰ্য নাই গতিকে সেইখিনি হিমাংশুৱে কৰিব আৰু পিছত কি কৰে কিন্তু অভাৰঅল প্ৰডাক্টটো মোৰ ভাল লাগিছে মই এক্সপেক্ট কৰিছিলোঁ আৰু অলপ ডাঙৰ কিন্তু মই যিমান এক্সপেক্ট কৰিছোঁ তাতকৈ অলপ সৰু হৈছে মানে এইটো কিন্তু এনিৱেজ কাম চলি যাব আৰু ইয়াৰ মানে আপোনাৰ প্লাষ্টিকটো যোনটো হয় প্লাষ্টিকটো মোৰ ভাল লাগিছে গতিকে মোৰ লাগিছে ঠিকেই পাইছোঁ ইয়াৰ প্ৰাইচটো আছিলে 3,449 ৰুপিজ গতিকে প্লাষ্টিকটোও ভাল আৰু এছেম্বল কৰিব পাৰি ক'ৰবাত যাবলৈ হ'লে এইটো আপুনি খুলি মেলি লৈ যাব পাৰি মানে ৰেণ্টৰ পাৰপ'জৰ কাৰণেতো ঠিকেই আছে আৰু লগতে কিডছ আৰু বেবিজৰ কাৰণে যদি আপুনি ৱাৰ্ড্ৰপ বিচাৰিছে তেতিয়াহ'লে এইটো এটা পাৰফেক্ট বুলি ভাবোঁ মই আৰু ইয়াতে 4টা কম্পাৰ্টমেণ্ট দিয়া হৈছে বেলেগকৈ বস্তু আপোনালোকে ৰাখিব পাৰিব আৰু ৰেণ্টত
পাৰ্চনৰ কাৰণে মানে যোনে ৰেণ্টত থাকে তেওঁলোকৰ কাৰণেতো বিৰাট ভাল, হোষ্টেলৰ কাৰণে বিৰাট ভাল বুলি ক'ব পাৰোঁ। কাৰণ আমি যেতিয়া আকৌ ট্ৰান্সফাৰ হ'ম বা আমি ক'ৰবাত আকৌ যেতিয়া যাম তেতিয়া এইটো বস্তু ধুনীয়াকৈ খুলি মেলি আমি ধুনীয়াকৈ লৈ যাব পাৰিম। অলমষ্ট গোটেইখিনি কাম হৈ গৈছে, ঘৰ চৰ চাফা কৰা হৈ গ'ল। এতিয়া কাপোৰখিনি জাপি পেলাই জাপিব লৈছোঁ, মানে কাপোৰখিনি এইখিনি কাপোৰখিনি জাপি লওঁ আৰু তাৰ আগত মোৰ ৰন্ধা বঢ়াও হৈ গ'ল। আজি একদম চিম্পলকৈ বনাইছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। দুজনে মানুহ, গতিকে এয়া হৈছে মটৰৰ বাকলিৰ অকণমান চব্জি নিচিনাকৈ বনাইছোঁ আৰু এয়া চাটনি। তাৰপিছত ইয়াত আছে ভাত, এইখিনি কবি ভাজি আৰু নেক্সট বনাব দেই, এইখিনি আলু পিটিকা আৰু ইয়াত আছে দাইল, এইখিনি দাইল। লাহেকৈ এটা হোম টুৰ দিম, কিন্তু বৰ্তমান একো চব ছেটেল হোৱা নাই, সেইকাৰণে এনেকৈ দেখাই গৈ আছোঁ। তাৰপাছতে আহিছিলে এজন বিশেষ আলহী আমাৰ ঘৰলৈ, হিমাংশুৰ ছিনিয়ৰ ছাৰ এজন আহিছিলে, তেওঁৰ কাৰণে অকণমান কিবাকিবি বনালোঁ, দাইলৰ বৰাৰ তৰকাৰী আৰু এইপিনে চাটনি আছিলে আৰু এয়া পনীৰ মটৰ আৰু এইপিনে আছে আপোনাৰ বন্ধাকবি ভাজি আকৌ বনালোঁ অকণমান, দুপৰীয়া যেনেকৈ বনাইছিলোঁ তেনেকৈ আৰু অকণমান বনালোঁ। আৰু এইখিনি মই বেঙেনাৰ বৰা বনাব বিচাৰিছিলোঁ কিন্তু বেয়া হৈ গ'ল, তাৰপিছত মই আকৌ তেওঁৰ কাৰণে ভালে পেটে বনালোঁ বাৰু। ৰিচাই এতিয়া প্ৰিপেয়াৰ কৰি আছে, আমাৰ ছাৰ আহিছে মানে। মাতিম দিয়া কৈ লোৱা ন, মাতিম দিয়া বহুত প্ৰব্লেম। এনাফে হ'ল দেখোন পনীৰ। এইটো কি হয়? এইটো হৈছে বৰাৰ কাৰী। আৰু লগতে আছিলে চিকেনো, যোনটো কথা মই ক'বলৈ পাহৰি গ'লোঁ। এনিৱেইজ তাৰপাছতে ছাৰে খানাখিনি খালে, কেনেকুৱা পাইছে গম নাপাওঁ আৰু বনালোঁ যিমানখিনি পাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে। থেংক ইউ।